তো ওয়েলকাম টু জ্ঞানদীপ। আজি আমি স্টার্ট কৰিম এসএসসি জিডিৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ। এই কুৱেশ্যন পেপাৰখন তোমালোকৰ কাৰণে মই লৈ আহিছো 4 ফেব্ৰুৱাৰী 2025 ফাৰ্ষ্ট শিফটৰ অৰ্থাৎ 9টা বজাৰ পৰা 11টা বজাত অহা পেপাৰখন এজ ইট ইজ কুৱেশ্যন পেপাৰ হয়, য'ত আমি ৱেবছাইটৰ পৰা ডাউনলোড কৰিছো। কিন্তু এই পেপাৰখন মাত্ৰ ইংলিছ ল্যাঙ্গুৱেজতে তোমালোকে এভেইলেবল আছে এতিয়া। কিন্তু তথাপিও মই তোমালোকক প্ৰতিটো কুৱেশ্যনে সম্পূৰ্ণকৈ অসমীয়া কৰি দিম আৰু তোমালোকক আজি আমি ৰিজনিং সেকশনৰ কুৱেশ্যন পেপাৰখিনি ডিসকাস কৰি দেখাম। এতিয়া ঘটনাটো হৈছে এই পেপাৰখনত 80 কুৱেশ্যন আহিছে। এই 80 কুৱেশ্যন যদি স্যাৰ মই গোটেইখিনি একেলগে কৰিব যাওঁ ন, বহুত বেছি লেন্থি আমাৰ ক্লাছ হৈ যাব। সেই কাৰণে আমি ক্লাছটো 4টা পাৰ্টত ভাগ কৰিম। ফাৰ্স্ট অফ অল ৰিজনিং, ম্যাথছ, জিকে আৰু ইংলিছ এনেকুৱা ভাবে বা হিন্দী আমি এনেকুৱা ভাবে সেপাৰেট ভিডিও বনাম। যদি তোমালোকে চেনেলটোৰ কাৰণে প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা আৰু এসএসসি জিডিৰ কাৰণে প্ৰস্তুতি চলাই আছা, তেতিয়াহ'লে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিবা। কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ বা আমাৰ লগত যদি প্ৰস্তুতি চলাব বিচৰা গোটেইখিনি আপডেট তোমালোকে পাই থাকিবা। যিয়ে নহওক কুৱেশ্যনক লৈ আমি আগবাঢ়িছো। কুৱেশ্যন যদিও ইংলিছত আছে, ৰিজনিংখন আমি অসমীয়াত ইয়াক ট্ৰান্সলেট কৰি ল'ম। ফাৰ্ষ্ট কুৱেশ্যনটো কি দিয়া আছে তোমালোকে দেখা পাইছা যে ইন এ সার্টেন কোড ল্যাঙ্গুয়েজ, এটা কোড ল্যাঙ্গুয়েজত দিয়া আছে BSGN মানে হৈছে 52210 ইমান দিয়া আছে। TAU মানে দিয়া আছে, এটা কোড দিয়া আছে 24248 দিয়া আছে। মোক কোড উলিয়াব দিছে PJDQ কোড উলিয়াব দিছে। বহুত বঢ়িয়া কুৱেশ্যনটো এটা এনসাৰ দিয়া আছে, তথাপি আমি ডিকোড কৰাম। যেহেতু এখন যেটো আমাৰ কুৱেশ্যন ৰেজ মানে যদি ভুল থাকে নে শুদ্ধ থাকে সেইটো মানে কাৰণে পেপাৰ এখন আপলোড কৰাই দিয়ে, প্ৰত্যেকক চাব দিয়ে নিজৰ নিজৰ কুৱেশ্যন পেপাৰখন আমি তাৰ পৰা উঠাইছো। ঠিক আছে, সো ইয়াত তেতিয়ালে ইয়াৰ কোডটো কি হ'ব? যদি তোমালোকে দেখা পাইছা স্যার বিৰ কোডটো 5 লিখা আছে, কিন্তু তোমালোকে জানা স্যার ইয়াত ABC অ্যালফাবেটৰ কথা যদি চাবলৈ যাও বিৰ কোডটো 5 নহয়। স্যার বিৰ কোডটো 5 নহয় যদি কি হয়? বিৰ কোডটো মই জানো স্যার 2 হয়, কাৰণ ABC অ্যালফাবেটৰ ক্ষেত্ৰত, কিন্তু 5 লিখিছে। ঠিক আছে, লিখিব দিছে। এটা এছৰ কোডটো 22 লেখা আছে। ঠিক আছে, আমি এটু কোডো বুজি পালো। কিন্তু এই দুটাৰ আধাৰত যদি মই চাও ABC অ্যালফাবেটখন, তেতিয়ালে স্যার বিৰ কোডটো 5, এছৰ কোডটো 22 লিখা আছে। এতিয়া তোমালোকে চোৱা বিৰ কোডটো কি লিখা আছে 5, এছৰ কোডটো স্যার লিখা আছে 22। তোমালোকে যদি তাতে ভালকৈ চোৱা তেতিয়ালে বি এছ এনেকুৱা টাইপত যে দিয়া আছে, মানে প্ৰথম যেটো অ্যালফাবেট আছে তাৰ প্ৰথমটোৰ কোড প্ৰথমটো, সেকেন্ডটোৰ কোড সেকেন্ডটো, থাৰ্ডটোৰ কোড থাৰ্ডটো, ফোৰ্থটোৰ কোড ফোৰ্থটো, আমাৰ এনেকুৱা হয়। যদি হয় বিৰ কোড 2 লিখা আছে, মানে স্যার বি যদি আমি যদি নাম্বাৰিং কৰো অ্যালফাবেট বিলাকৰ, এইখিনিতো তোমালোকে এক্সামত প্ৰেজেন্ট হয় এক্সাম স্টার্ট হোৱাৰ আগত এইখিনি লিখি ল'ব লাগিব। যেনে মই যদি ইয়াত চাওঁ বিৰ কোডটো স্যার বাই, আমি যদি অৰ্ডাৰ চাবলৈ যাওঁ কি আছে 2 আছে। বহুত বঢ়িয়া। সো বিৰ কোডটো যদি 2 আছে কিন্তু লিখিছে ইয়াত কি 5, তাৰ মানে 2 প্লাস কি মানে নিশ্চয় স্যার বি যেটো কোড থাকিব তাৰ লগত 3 প্লাস কৰি পেলাই লিখিছে। ইট মে বি পসিবল, আমি চেক কৰি লওঁ বাকি গিলাৰ ক্ষেত্ৰতো হয়। এছৰ কোডটো জেনেৰেলি চোৱা এছ কেই নম্বৰত আছে 19 নম্বৰত, সো এছৰ লগতো 3 প্লাস কৰিলে 22 হয়। হয় বলে স্যার এতিয়া আমি বুজি পাইছো। বলে স্যার কি বুজি পাইছো? যেটো জেনেৰেলি অ্যালফাবেটৰ কোড হয় তাৰ লগত 3 প্লাস কৰি পেলাই লিখিছে। সকলোৰে ক্লিয়াৰ আছে? এইখন যদি আগত আহে আৰু এইটো লিখিব লাগিব, ফৰওয়ার্ড ডাইৰেকশনও লিখিব লাগিব, ব্যাকওয়ার্ড ডাইৰেকশনতো লিখিব লাগিব। মানে আমি আগফালৰ পৰাও লিখিম স্যার, পিছফালৰ পৰা লিখিম, দুই ফালৰ পৰাই আমি লিখিব লাগিব, আগফালৰ আৰু পিছফালৰ পৰা। তেতিয়াই আমাৰ হ'ব। ঠিক আছে, তো আগফালৰ পিছফাল দুইটা ফালৰ পৰা যদি মই লিখো তেতিয়ালে মই দেখা পাইছো ফৰওয়ার্ড ব্যাকওয়ার্ড ডাইৰেকশনত যেটো কোড থাকে জেনেৰেলি তাৰ লগত 5 প্লাস কৰি লিখিছে। তো আমি কুৱেশ্যনলৈ যদি আহি যাও, তো ফার্স্ট কুৱেশ্যনটো কি দিয়া আছে যে স্যার দিয়া আছে বিৰ কোড 5, এছৰ কোড 22, বাকি গিলা জিৰ কোড মানে 7 প্লাস 3 কৰি লিখিছে 10, এনৰ কোড -14 প্লাস 3 কৰি লিখিছে 17। সো ঠিক একেদৰে PJDQ যদি কোড লাগে, বহুত বঢ়িয়া, PJDQ যদি PJDQ কোড লাগে ন, তেতিয়া হলে মই এটা কথা PJDQ এটা তোমালোকে চোৱা এটা কথা মাইন্ড কৰা যে স্যার এসএসসি প্রিভিয়াস ইয়ার কোয়েশ্চন পেপার এনালাইসিস নকৰাকৈ আমি প্ৰিপাৰেচন কৰিবই নাযাওঁ। কাৰণ এটলিষ্ট তোমালোকে আজি গম পাব আচ্ছা মই ইয়াৰ দেখোন বহুত কেইটা কুৱেশ্যন পাৰিছো, আৰু এটলিষ্ট মই তোমালোকক ক'ব পাৰো ৰিজনিং সেকশনৰ আউট অফ 20 তুমি 20 নাইবা হাৰ্ডলি 18 মাৰ্কসটো তুমি পাবই পাৰা। 18 নট এ মার্কস, 18 প্লাস কুৱেশ্যন তুমি কৰিব পাৰা। অৰ্থাৎ 20টা কুৱেশ্যন আহে তাৰে 18 কুৱেশ্যন, অৰ্থাৎ 20 কুৱেশ্যনৰ ভিতৰত 18টা কুৱেশ্যন আৰামছে কাৰেক্ট কৰিব পাৰা, য'ত 36 মাৰ্ক ডাইৰেক্টলি পাবা। আৰু সেই কাৰণে তোমালোকক কৈছো যে স্যার একদম এট দা এন্ডলৈ চাই থাকা, তোমালোকে নিজে গম পাবা যে স্যার আসলতে এসএসসি জিডি বুলি এনে ৰিমাৰ্স আছে, বহুত বেছি হাৰ্ড লেভেলৰ কুৱেশ্যন আহি আছে। সো এতিয়া সেই ৰিমাৰ্সটো তোমালোকে নিজে গম পাবা। আমি কি গম পাইছো, যেটো কোড আছে তাৰ লগত +3 কৰিছে, অৰ্থাৎ পিৰ কোড কি 16,
মানে +3 কৰিলে কিমান হ'ব 19 জেৰ কোড কি দিয়া আছে স্যার 10 উপর চাও উপর আমি উপৰৰ কোড কেইটা ইয়া দি দিছো 10 +3 কৰিলে 30 ডিৰ কোড স্যার 4 +3 কৰিলে 7 কিউৰ কোড স্যার কি আছে 17 প্লাস 3 প্লাস কৰিলে 20 অৰ্থাৎ আমি কি গম পাইছো যে 19 13 7 and 20 এইটো কোড হ'ব লাগে আমাৰ কেটো কারেক্ট आंसर হ'ব লাগে অৰ্থাৎ 19 13 7 and 20 অৰ্থাৎ দেখা পাইছা অপশন নাম্বাৰ 2 will be correct answer for this question so সকলে ক্লিয়াৰ আছে নিশ্চয় so next আমি কোৱেশ্চনলৈ আগবাঢ়িছো কেটো হৈছে ভেন ডায়াগ্ৰাম বহুত বঢ়িয়া বহুত সুন্দৰ কোৱেশ্চন আৰু ভেন ডায়াগ্ৰামৰ কোৱেশ্চন এইটো ঠিক আছে এতিয়া ইয়াত কি কৈছে সিলেক্ট দা ভেন ডায়াগ্ৰামত কি কৈছে ভেন ডায়াগ্ৰামত আছে অসমীয়াত মই যদি লিখি দিও মহিলা ইয়া আছে কাৰ্ডিওলজিষ্ট কাক কয় মানে কি আছে হৃদয়ৰ যি বেমাৰ থাকে ওকে আমাৰ হাৰ্টৰ যে বেমাৰ থাকে সেই হাৰ্টৰ বেমাৰ চিকিৎসা কৰা যি আমাৰ ডক্টৰ থাকে সেই ডক্টৰক কি বুলি কয় কাৰ্ডিওলজিষ্ট বুলি কোৱা হয় ওকে যে আমাৰ যেনে বেলেগ লিভাৰৰ বেমাৰ যিবিলাকে চিকিৎসা কৰে গ্যাস্ট্ৰিকৰ যিবিলাকে চিকিৎসা কৰে গ্যাস্ট্ৰলজি কয় তো ঠিক একেদৰে আমাৰ হাৰ্টৰ যিবিলাক বেমাৰ ঠিক কৰে বা যিবিলাকে ওপৰত চৰ্চা কৰে বা যিবিলাকে ট্ৰিটমেন্ট কৰায় সেই ডক্টৰবিলাকক কাৰ্ডিওলজিষ্ট বুলি কয় সো কাৰ্ডিওলজিষ্ট মই কাৰ্ডিওলজিষ্ট গম পাইছা যে এইটো ডক্টৰ আৰু ওকে কাৰ্ডিওলজিষ্ট এটা ডক্টৰ হয় মই সিম্পল লিখিছো আৰু এটা আছে ইঞ্জিনিয়াৰ অসমীয়া ইংলিছ দুটাই একে গম পাইছে ইঞ্জিনিয়াৰ হয় এটা কথা যে ইহঁতৰ ভেন ডায়াগ্ৰাম কি হ'ব ইহঁতৰ পাৰফেক্ট ভেন ডায়াগ্ৰাম ওলোৱাৰ আগতে আমি এটা কথা অনুমান কৰিব লাগিব স্যাৰ কিছুমান মহিলা এটা চোৱা তোমালোকে কয় কিছুমান এনেকুৱা মহিলা থাকিব না নাই যিবিলাকে কাৰ্ডিওলজিষ্ট হ'ব কাৰ্ডিওলজিষ্ট মানে যিবিলাকে মানে কি এনেকুৱা ডক্টৰ যিবিলাকে কি হয় হাৰ্টৰ বেমাৰ ঠিক কৰিব বোলে স্যাৰ সব মহিলাই সেইটো হয় স্যাৰ মই সেইটো সেন্সত কোৱা নাই তোমালোকে এনে চোৱা বোলে স্যাৰ সব মহিলাই হাৰ্টৰ বেমাৰ ঠিক নকৰে হাৰ্টৰ বেমাৰ দিয়ে সো তেনেকুৱা নহয় সো ইয়াত মই কি কৈছো যে স্যাৰ কিছুমান মহিলা এনেকুৱা হ'ব যি যেনেকুৱা হাৰ্টৰ বেমাৰৰ ডক্টৰ হ'ব যি কাৰ্ডিওলজিষ্ট হ'ব কিছুমান এনেকুৱা মহিলা হ'ব স্যাৰ যি স্যাৰ ইঞ্জিনিয়াৰো হ'ব মই ঠিকে কৈছো নে নাই কোৱা যে কিছুমান এনেকুৱা মহিলা হ'ব যে কাৰ্ডিওলজিষ্ট হ'ব হাৰ্টৰ বেমাৰ ঠিক কৰা ডক্টৰ হ'ব আৰু কিছুমান এনেকুৱা মহিলা হ'ব যি স্যাৰ ইঞ্জিনিয়াৰো হ'ব যদি হয় তাৰ মানে আমি যদি এইটো মাজৰ যেটো গোল এইটো যদি মহিলা বুলি কও ওমেন বুলি কও তেতিয়ালে কিছুমান এই ওমেন মহিলা কাৰ্ডিওলজি যাব কিছুমান মহিলা কাৰ্ডিওলজি যাব অফ কোর্স হ'ব কিছুমান বুলি ক'লে আমি আধা কাটিব লাগে আমি জেনাৰেলি যদি ভেন ডায়াগ্ৰাম কৰিছো অফ কোর্স আমি জানো কিছুমান মহিলা কাৰ্ডিওলজি যাব স্যার অফ কোর্স কিছুমান মহিলা কাৰ্ডিওলজি আছে এই মহিলাখিনি স্যার কাৰ্ডিওলজি আছে কিছুমান মহিলা স্যার কি হৈছে কিছুমান মহিলা স্যার ইঞ্জিনিয়াৰ হ'ব আমাৰ কিছুমান হলে আমি আধা অংক কাটি দিম কিছুমান মহিলা স্যার ইয়াত স্যার ইঞ্জিনিয়াৰো হ'ব সকলে ক্লিয়াৰলি বুজি পাইছা অফ কোর্স এই ডায়াগ্ৰামটো ক'ত আছে স্যার এই ডায়াগ্ৰামটো এইটো অপচন নাম্বাৰ 1A will be correct answer for this question বা এই কোৱেশ্চনটোৰ correct answer অপচন নাম্বাৰ A হ'ব সো তোমালোকৰ যদি মানে এনেকুৱা ধৰণৰ কোৱেশ্চন বিচাৰি থাকা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন এসএসসি জিডি তোমালোকৰ ডিসকাস কৰিব লাগে অসম পুলিচৰ কৰিব লাগে তেতিয়ালে আমাৰ মোটিভেট হিচাপে তোমালোকৰ যদি ক্লাছটো কৰি ভাল লাগিছে লাইক কৰি ফ্ৰেন্ড সাৰ্কলৰ মাজত শেয়াৰ কৰি দিবা আৰু এটলিষ্ট সাবস্ক্ৰাইব কৰিলে তোমালোকে গম পাবা যে নেক্সট ক্লাছ কেতিয়া হয় বা কি হয় আপডেট বিলাক সো ইয়াৰ নেক্সট কোৱেশ্চন কি কৈছে মই অসমীয়াত কৰিছো যেটো এখন পেপাৰ অসমীয়াত নাই So আমি ডাইরেক্ট অসামিসত কৰিছো based on the English alphabet order these of the following four letter cluster are alike in a certain way that does not belong to the group okay ইয়াত কি কৈছে চাৰিটা আমাৰ ইয়াত কি কৈছে আমাৰ গ্ৰুপ অফ লেটাৰ দিয়া আছে এই চাৰিটা গ্ৰুপ অফ লেটাৰত যদি মই চাবলৈ যাও তেতিয়ালে কৈছে এই চাৰিটা গ্ৰুপ অফ লেটাৰত কোন কেইটা মানে কোনটো এনেকুৱা এটা অড ওয়ান আছে অড ওয়ান মানে অমিলটো বাছি ওলোৱা সিম্পল যদি কও অমিলটো বাছি ওলোৱা তাৰমানে ইয়াতে তিনিটা মিল থকা হিচাপত আছে আৰু বাকি কেইটা স্যার মিল নাই সো যদি মিল থকা আৰু মিল নাই তেতিয়া প্ৰথমটো ABC এলফাবেটখন ধুনিয়াকে লিখি লবা তোমালোকে ঠিক আছে ইয়াত নাই লিখা নাই তেতিয়ালে মই নাই যদি মই ইয়াত ডিসকাস কৰিছো H ৰ পাছত কি হয় IJ তাৰ মানে এটা এৰি লিখিছে HIJ I এৰি পেলে J লিখিছে J পাছত কি আছে J সো তোমালোক মই HIL আছে ন HIL আছে মই সব প্ৰথম দিয়া আছে HIL তোমালোক যদি কয় HIL মই এটা এটাকে গুটেইনি তোমালোক দেখাইছো যে স্যার কি হয় জেনাৰেলি প্ৰথমটো লিখা আছে স্যার কি আছে প্ৰথমটো স্যার HIL বহুত বঢ়িয়া চোৱা প্ৰথমটো থাকিব স্যার HIL সো HIL যদি থাকে H মানে কেই নম্বৰ আছে স্যার H তাৰছত I তাৰছত L বহুত বঢ়িয়া তাৰ মানে H ৰ পিছত I আছে প্ৰথম H ৰ পিছতে নেক্সট এলফাবেটটো আছে প্ৰথম এলফাবেটৰ পিছতে নেক্সট এলফাবেটটো আছে
তাৰপিছত জে কে মাজতে দুটা এৰি নেক্সটটো আহিছে এল বুজি পাইছা প্ৰথমৰ পিছত সেকেন্ডটো লগে লগে হ'ব তাৰপিছত দুটা এৰি নেক্সটটো হ'ব সো নেক্সট আমি এলফাবেট গোটেইকেইটা চেক কৰিব লাগিব না এটা এটাকে এনেকুৱা এছ ইউ ভি সো এছ ইউ ভি যদি চাবলৈ যাওঁ এছ ইউ ভিৰ ক্ষেত্ৰত কি হৈছে এছ ইউ ভি এটা চোৱা এছৰ পিছত কি আছে ইউ এছৰ পিছত ইউ এটা আছে এছৰ পিছত যেতিয়া ইউ আছে ন দেখা পাইছা এছৰ পিছত ইউ মানে এটা এৰিছে তাৰপিছত ভি ওকে তাৰ মানে এটা আকৌ উল্টাটো হৈছে এছৰ পিছত এছ ইউ ভি হলে এছৰ পিছত টি থাকিব লাগিছিল এইটো অৰ্ডাৰ মতে সো এই মানে তেতিয়ালে আমাৰ কি আছে এছৰ পিছত এটা এৰিছে ইউ লিখিছে তাৰ পিছৰটো লগে লগে লিখিছে সো এই দুটা দেখা পাইছা এটা এইচৰ পিছত প্ৰথমটোৰ পিছত সেকেন্ডটো লগে লগে লিখিছে ইয়াত কিন্তু এছৰ পিছত এটা এৰি ইউ লিখিছে তাৰপিছত লগে লগে লিখিছে এতিয়া চোৱা দুইটাৰ ভিতৰত কোনটো ইনকাৰেক্ট হ'ব আমি লগে লগে গম পাম এতিয়া তাৰ পিছত নেক্সট আছে এফ এইচ জে অমিল দুই বাছিব লাগিছে এফ এইচ জে তো এফ এইচ জে যদি চাই তোমালোকে দেখা পাইছে এফ এইচ মানে দেখা পাইছে এইচ মানে এটা এৰিছে তাৰপিছত জে আকৌ এটা এৰিছে ওকে ওকে ইয়াত কি আছে এটা এৰিছে এগেইন এটা এৰিছে তো তোমালোকে যদি চোৱা ইয়াত এফ এইচ জে তো তেতিয়ালে দেখা পাইছে এফ এটা এৰিছে এগেইন এটা এৰিছে এতিয়া তোমালোকে কোৱা মই বাকি গোটেইকেইটা চাব লাগিব ঠিক আছে এতে এইচ জে এল ওকে আছে এইটো সেইকাৰণে প্ৰথমটো মোৰ লিখাত অলপ হৈ গ'ল ন চোৱাতে এইচ আই নহয় দে এইচ জে এইটো আছে এইচ জে আছে ঠিক আছে এইচ জে যদি হয় এটা এৰিছে এইচৰ পিছত জে এটা এৰিছে এল লিখিছে এতিয়া চোৱা আমি অড ওৱান পাই গৈছো ইয়াতো এটা এৰিছে এটা এৰিছে এটা এটা এৰি লিখিছে ইয়াতো এটা এটা এৰি লিখিছে দেখা পাইছে এটা এৰিছে এফৰ পিছত মানে এইচ লিখিছে এইচৰ পিছত জে লিখিছে মানে এটা এৰি এটা এলফাবেট লিখিছে এইটো আমাৰ ক্লিয়াৰ আছে কিন্তু ইয়াৰ ক্ষেত্ৰত তোমালোকে দেখা পাইছা এছৰ পিছতটো এটা এৰিছে ইউ পাইছে ইউৰ পিছত এটা এৰি ডাব্লিউ হ'ব লাগিছিল কিন্তু ভি লিখিছে মানে অড কোনে হ'ল অমিলটো কি হ'ল নিশ্চয় এছ ইউ ভি হ'ল মানে এইটো প্ৰথম জে হ'ব লাগিছিল মোৰ চাওঁতে মানে ইয়াৰ পৰা ইয়ালৈ ট্ৰান্সফাৰ কৰোঁতে এনেকুৱা হৈছে মই ভাবিছো ইয়াতকে চিম্পল আৰু কি হ'ব পাৰে ইয়াতকে চিম্পল অমিলটো বাছিব দিলে কি হ'ব পাৰে বাকি বিলাকত এটা এৰি এটা এলফাবেট লিখিছে মানে এটা এলফাবেট আছে তাৰ নেক্সটটো লিখিছে এটা এৰি পেলাই আকৌ যদি ইয়াত ইমান সিম্পল কিন্তু ইয়াত মানে এটা গ্যাপ নিদিয়াকৈ ডাইৰেক্ট লিখিছে সো ইয়াত যদি অড ওৱান আউট বা অমিল বুলি কয় তেতিয়া অপচন নম্বৰ 2 যেটো এছ ইউ ভি যেটো আছে এতেটো গ্যাপ দি এটা লিখিছে কিন্তু ইয়াত নো গ্যাপ সো অমিল বুলি অড ওৱান বুলি কলে অপচন নম্বৰ কি হ'ব 3 মানে 2 will be correct answer for this question মানে 2 to ইয়াত correct answer হ'ব নিশ্চয় সকলে গম পাইছা সো আমি নেক্সট আমি যিখিনি কোৱেশ্চন আছে সেইখিনি কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চন তোমালোকৰ কি আছে চোৱা নেক্সট কোৱেশ্চন দিয়া আছে ইয়াত ডাইচৰ প্ৰথমটো ডাইচ দিয়া আছে কি যে এটা ডাইচ দিয়া আছে ডাইচ দি পেলাই ইয়াত কৈছে যে স্যাৰ কিহৰ অপোজিট কৈছে হুইচ স্পেস ইজ অপোজিট টু ই ওকে ওকে ইৰ অপোজিট কি হ'ব ইৰ অপোজিট কি হ'ব বা ইৰ বিপৰীত কি হ'ব আমাক কৈছে ইৰ বিপৰীত পিঠি কি থাকিব ঘটনাটো হৈছে ই ইয়াতে নাই তোমালোকে যে ডাইচ কৰিছা বা যদি কোনোবা কৰাও নাই ন মই এইটো কোৱাৰ পাছত তোমালোকৰ একদম সব ডাউট ক্লিয়াৰ হৈ যাব ওকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ অলৰেডি ডিসকাস কৰি আছো আমি গম পাইছা যে স্যাৰ আজি পেপাৰখন কৰাৰ পাছত তোমাৰ কনফিডেন্স লেভেল নিশ্চয় আহিব অফ কোৰ্স স্যাৰ এসএসসি জিডি এবাৰ মোৰ সিলেকশন হ'ব আৰু মই ল'ব পাৰিম বুলি সো তাৰ কাৰণে পুৰা একদম ভিডিওটো এন্ডলৈ চাব লাগিব আধা ঘন্টাৰ যদি ভিডিও এটা চাব নোৱাৰা তোমাৰ ফিউচাৰৰ কাৰণে কিন্তু তিনি মানে ফালতু বস্তু চাওতে গোটেই দিনটো পাৰ হৈ যায় মোবাইলত তেতিয়া কিন্তু আমাৰ আমনি নালাগে ন সেইকাৰণে সিলেকশন নহয় ওপৰবালা কাৰো খান্দিলে গালি পাৰিলে কেনেকুৱা হ'ব ন এটা তোমালোকে চোৱা ডাইচৰ ক্ষেত্ৰত মই তোমালোকক কৈছো আজিৰ পৰা যদি ডাইচৰ কোৱেশ্চন আহে আৰু ডাইচত যদি এটা এলফাবেট বা এটা নাম্বাৰ কমন থাকে বলে স্যাৰ কি কৈছে এটা এলফাবেট বা এটা নাম্বাৰ কমন থাকে ন তেতিয়ালে সেই নাম্বাৰ বা এলফাবেটটো আমি ল'ব লাগে সো যদি ডাইচৰ কোৱেশ্চনৰ ক্ষেত্ৰত কৈছো যদি এটা এলফাবেট বা এটা নাম্বাৰ কমন থাকে যেনে এতে আৰ আৰু আৰ কমন আছে বেলেগ কমন আছে নেকি নাই যদি এটা এলফাবেট বা এটা নাম্বাৰ কমন থাকে ন প্ৰথম সেই এলফাবেটটোৰ পৰা ল'ব লাগে যেনে আৰ কমন আছে আৰ লৈছো তাৰপিছত ঘড়ী কাটাৰ বিপৰীত দিশত লিখি যাব লাগে ঘড়ী কাটাৰ দিশত বা বিপৰীত দিশত যেনেকৈ লিখা লিখিব পাৰে ঘড়ী কাটাৰ দিশত লিখিলে ঘড়ী কাটাৰ দিশত লিখিম ঘড়ী কাটাৰ বিপৰীত দিশে লিখিলে এইটো ইয়াতো ঘড়ী কাটাৰ বিপৰীত দিশত লিখিম সো ঘড়ী কাটাৰ যদি আমি স্যাৰ ইয়াত দিশত লিখো সো এইটো হলেতো এন্টি ক্লকৱাইজ ডাইৰেকশন বা ঘড়ী কাটাৰ দিশতে বা ঘড়ী কাটা এনেকৈ ঘূৰি ন এইটো সাইডত নেক্সট আৰ পিছত কি আছে ও ওৰ পিছত কি আছে এ বহুত বঢ়িয়া নেক্সট যদি চাও আমি ইয়াৰ কমন কি আছে আর সো আৰৰ তলত কমনটো আৰৰ তলত আৰ লিখিম এবাৰ এগেইন ঘড়ী কাটাৰ দিশত লিখা কাৰণ ইয়াতো ঘড়ী কাটাৰ দিশত লিখিছো ন
বিপৰীত দিশত লিখিলে ইয়াতো বিপৰীত দিশত লিখিম। চ' ইয়াতে এল টি, ঘড়ী কাঁটাত লিখিলে এল টি। নেক্সট আহিল এতিয়া তোমালোকে এই যে আমি এৰেঞ্জমেণ্টটো পাইছো, যদি এটা এলফাবেট বা এটা নাম্বাৰ কমন থাকে ন, এনেকে কৰিব লাগে। এৰেঞ্জমেণ্টটো পাইছো, তেতিয়াহ'লে তাৰ আমি যে অপজিট পাইছো, মুখে মুখে থকাকেইটা এটা আনটোৰ অপজিট পাওঁ। যেনে ওৰ বিপৰীত কি এল, এৰ বিপৰীত কি টি, সকলোৱে ক্লিয়াৰ আছে? ওৰ বিপৰীত কি আছে এল, আৰু এৰ বিপৰীত স্যাৰ কি আছে টি। এইখিনি ক্লিয়াৰ হোৱাৰ পিছত এবাৰ নেক্সট আমাৰ স্যাৰ আছে আৰৰ বিপৰীত কৈছে, আপুনি নুসুধাটো কৈ আছে। এতিয়া তোমালোকে কৈছা তাইছে তাত 6টা এলফাবেট থাকিব, এটা 4টা গ'ল, 5 নম্বৰটো আৰ, ৰৈ গ'ল কোন এছ। নিশ্চয় আৰৰ বিপৰীতটো কোন হ'ব? নিশ্চয় ৰৈ যোৱাটো এছটোৱে হ'ব লাগিব, কাৰণ 6টা এলফাবেট থাকিব, বাকী 4টাটো এটা আনটোৰ বিপৰীত। আৰৰ কাৰণে বিপৰীত হ'বৰ কাৰণে এটাই আছে ভাই, সিংগল মানুহ এছ। অৰ্থাৎ আৰৰ মানে সৰি ইৰ বিপৰীত কৰিছে ন, এতিয়া এছটো নাই ন, সৰি এছ একে কথা, ৰৈ যোৱা এটা এলফাবেটটো ই আছে, ৰৈ যোৱা এলফাবেটটো ই আছে। চ' আৰৰ বিপৰীত কি হ'ব? ই। বা ইৰ বিপৰীত কি হ'ব? আৰ। হুইচ ফেজ ইজ অপজিট টু ফেজ ই? কুৱেশ্যন হৈছে ইৰ বিপৰীত কি? এতিয়া তোমাৰ আছে এই 4টাটো গুচি গ'ল, আৰ থাকিল, ৰৈ গ'ল কি? ই। মই আৰৰ পাছত এছ যেনেকে আহে সেই মাইণ্ডছেটত পোৱা গৈছে। চ' এতিয়া কুৱেশ্যনটোত ই আছে, এছ এলফাবেট নাই ন, চ' সেইকাৰণে আৰৰ বিপৰীত বা ইৰ বিপৰীত কি হ'ব লাগিব? ইয়াত ই হ'ব লাগিব। সকলোৱে বুজি পাইছানে? এইটো নিশ্চয় বুজি পাইছা। ইয়াত কোনো কনফিউজ হ'ব নালাগে। মই এছ কিয় দিছো? কাৰণ মই ভাবিছো এছ এলফাবেট আছে, মোৰ চোৱাই নহ'ল। এটা ই এলফাবেট আছে, চ' ই আৰৰ বিপৰীতে হ'ব, কাৰণ আৰৰ কাৰণে ভাই সিংগল মানুহ ই আছে। আৰু সেই কুৱেশ্যনত কিন্তু আৰৰ বিপৰীত সোধা নাই, ইৰ বিপৰীত সুধিছে, একে কথা ভাই, আৰৰ বিপৰীত ই, ইৰ বিপৰীত আৰ। ঠিক আছে, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি টাইপ কুৱেশ্যন হৈছে। তো নেক্সট কুৱেশ্যনটো চোৱা, এই কুৱেশ্যনটো ইমান ইজি কুৱেশ্যন আহিছে। যদি 2025ত আৰু কাট অফো ইমান কম গৈছিল, কি ক'ম আৰু, এইখিনি যদি এনেকুৱা কুৱেশ্যন কৰিব নোৱাৰা, বাট ডেইলি 4 to 5 hours দিয়া, এক্সামলৈ তোমাৰ গোটেইখিনি কমপ্লিট হৈ যাব, সেইখিনি গেৰাণ্টি মই তোমালোকক দিব পাৰোঁ। এটা চাৰ্টেন কোড লেংগুৱেজ দি আছে JAMP, তোমালোকে চব কোডটো দিয়া আছে 5139, আৰু এটা কোড দি আছে BALM, তো তাৰ কোড দি আছে 9521। এতিয়া তোমালোকক কৈছে স্যাৰ এলৰ কোড কি হ'ব? এলৰ কোড কি হ'ব? এতিয়া এলৰ কোড কি হ'ব তোমালোকে চোৱা, ইয়াত কমন কেইটা এলফাবেট আছে? তোমালোকে কোৱা যে কমন ইয়াতে এল আছে, ইয়াতে এল আছে নেকি? নাই, মানে আমিতো ল'ব নোৱাৰো। কিন্তু যদি আমি এটা কথা চাওঁ, বি ইয়াতো আছে, তাৰ কমন কি আছে চোৱা, বি ইয়াতো আছে, মানে ইয়াতে জাম্বল টাইপত কোড কেইটা দি আছে। মানে JAMB ৰ কোডটো 5139 হয়, কিন্তু জেৰ কোড 5 বুলি কোৱা নাই ইয়াত। ইয়াত সেইটো এইখিনি কথা লিখা আছে, ওকে, যে এৰ কোডটো 1 বুলি কোৱা নাই, তাৰমানে এৰ কোড যিকোনো হ'ব পাৰে, এটা মাজত হ'ব পাৰে, কিন্তু এৰ কোড এই 4টাৰ ভিতৰত এটা হ'ব, 5139, এই 4টাৰ ভিতৰত এটা হ'ব। এমৰ কোড এই 4টাৰ ভিতৰত এটা হ'ব, 5139। বিৰ কোড এই 4টাৰ ভিতৰত এটা হ'ব, 5139। কিন্তু আমি নাজানো, কিন্তু কমন যিকেইটা আছে আমি কাটিম। চ' এটা বি আছে, এম আছে, কাটিলো। এটা স্যাৰ এ আছে, কাটিলো। বোলে স্যাৰ ৰৈ গ'ল কি? এতিয়া স্যাৰ যদি ইয়াত 3টা এলফাবেট কমন আছে, নিশ্চয় ইয়াত 3টা নাম্বাৰো কমন থাকিব, 3টা নাম্বাৰো কমন থাকিব লাগিব, কাৰণ মই কি কৈছো, AMB ৰ কোড এই 4টাৰ ভিতৰতে কোনোবা এটা হ'ব। চ' ইয়াত কমন নাম্বাৰ কি আছে? 9 আছে। চ' 5 কাটিলো, 1 কাটিলো। এতিয়া তোমালোকে কোৱা এলৰ কাৰণে বাচি গ'ল কোড হ'বৰ কাৰণে কি? অনলি 2। চ' অপশ্যন নাম্বাৰ আমাৰ কি হ'ব? 3 উইল বি কাৰেক্ট আনসাৰ। চ' অপশ্যন নাম্বাৰ 3 উইল বি কাৰেক্ট আনসাৰ ফৰ দিছ কুৱেশ্যন। চ' এই কুৱেশ্যনটো সকলোৱে নিশ্চয় বুজি পাইছা। এই কুৱেশ্যনটো চোৱা, মই আজি তোমালোকক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰাইছো, যিহেতু বহুত বেছি ডিপ বা বহুত বেছি বেছিকত যাই তোমালোকক ক'ব নোৱাৰো। যদিহে তোমালোকে জ্ঞানদীপ লাৰ্ণিং ইনষ্টিটিউটৰ লগত SSC GD ৰ প্ৰস্তুতি চলাব বিচৰা, য'ত তোমালোকে ডেইলি 2টা-3টা লাইভ ক্লাছ পাবা, ৰেকৰ্ডেড ক্লাছ পাবা, PDF নোটছ, ফুল মক টেষ্ট, টপিক ৱাইজ মক টেষ্ট, PYQ মই কৈ ভাগৰি গৈছো, ইমানখিনি পাবা মানে। তেতিয়াহ'লে আমাৰ যেনে কোৰ্চৰ প্ৰাইচটো তুমি জ্ঞানদীপ এপটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিবা। তাৰ কাৰণে তোমালোকক এনেকুৱা টাইপৰ এটা ব্লু কালাৰৰ চিম্বল এটা দেখা পাবা, ওকে, এনেকুৱা কালাৰৰ এটা তোমালোকে চিম্বল দেখা পাবা। তোমালোকে আমাৰ প্লে ষ্টৰত গ'লে তেতিয়াহ'লে জ্ঞানদীপ বুলি চাৰ্চ কৰিলে, আৰু সেইটোৱে আমাৰ এপ হয়, আৰু এপটো ডাউনলোড কৰি তোমালোকে কি কৰিব পাৰা, আমাৰ কোৰ্চটোত বৰ্তমান জেনেৰেলি আমাৰ কি আছে, প্ৰাইচ চলি আছে 699 টকা। যদিহে তোমালোকে ৰেকিব 20 REKIB20 কোডটো ইউজ কৰা ন, তেতিয়াহ'লে 499 মানে 699 সলনি মাত্ৰ 499 টকাতে কোৰ্চটোৰ লগত জড়িত হয়। এবছৰ ভেলিডিটিত তোমালোকে আমাৰ লগত ক্লাছ কৰিব পাৰিবা, আৰু এই গোটেইখিনি ক্লাছ হ'ব সম্পূৰ্ণ অসমীয়াত। ঠিক আছে, সকলোৱে বুজি পাইছা যে স্যাৰ আমি সম্পূৰ্ণ অসমীয়াত যদি প্ৰস্তুতি চলাব বিচাৰো, আৰু মই ক'ব বিচাৰো যে তোমালোকে এইখিনি
আৰু কোনো এখন সিঙ্গল কিতাপ কিনাৰো দৰকাৰ নাই যদি কোনোবা হিন্দী মিডিয়ামৰ ষ্টুডেণ্টে চাই আছে আৰু যদি কোনোবা ভাবিছে যে স্যাৰ মই তো হিন্দী মে কৰা হু হিন্দীত কৰিম তেতিয়াহ'লে মই তোমাক এখন গামোচা পিন্ধাব ইচ্ছা আছে তোমাৰ তাত এনেকুৱা আছে সৰুৰ পৰা পঢ়ি আহিছা অসমীয়া মিডিয়াম এতিয়া হিন্দী মিডিয়াম চেঞ্জ কৰি পঢ়িছা এতিয়া আগতে যিবিলাক ল'ৰা ছোৱালীৰ অপশ্যন নাছিল যেনে আগতে ল'ৰা ছোৱালীবিলাকৰ হাতত অপশ্যন দুটাই আছিল ইংলিছ বা হিন্দী এতিয়া সিহঁতৰ অপশ্যন নাই কাৰণে ইয়াতে হিন্দীত প্ৰিপাৰেশ্যন কৰিছে তোমাৰ তাত এতিয়া অসমীয়া প্ৰিপাৰেশ্যন কৰিব অপশ্যন আহিছে তুমি যিমানখিনি কমফৰ্ট অসমীয়া লেংগুৱেজত হবা হিন্দীত হবা জানো মানে যদি কোনোবাই তোমাক সাজেশ্যন দিছে না সেইজন মানুহ হয়তো নাজানে বা জানি পেলাই তোমাক লাইফটো বৰবাদ কৰিবৰ কাৰণে কৈছে মানে 110% মানে এনেকুৱা কিছুমান মানুহ আছে ন যে স্যাৰ যে নতুনকে ট্ৰেক্টৰ আহোঁতে কৈছে মই আগতেতো গৰু দি হাল বাই ইমান ধানৰ খেতি কৰিছো এতিয়া গৰু দি হাল বাই পেলাই খেতি কৰিম চ' সেনেকুৱা মানসিকতাৰ মানুহ মানে তোমালোকে হৈছে কাৰণ তুমি আজি 19 বছৰ আজি 15 বছৰ 16 বছৰ তুমি পঢ়িছা অসমীয়া মিডিয়ামত অসমীয়া কুৱেশ্যন এটা যিটো কমফৰ্টত তুমি বুজি পাবা যিখিনি তোমাৰ সুবিধা হ'ব সেইটো হিন্দীত হ'ব নেকি অফক'ৰ্ছ নহয় তুমি তাক ট্ৰান্সলেট কৰাক গেলি অসমীয়া মিডিয়ামত পৰা প্ৰিপাৰেশ্যন কৰা ল'ৰা এটাই এনচাৰ কৰি থৈ আহিব চ' কিমান এটা লেংগুৱেজ চেঞ্জ কৰিবৰ কাৰণে মানুহে কিমান কি মানে কষ্ট হয় তুমি লেংগুৱেজ চেঞ্জ কৰিব গৈ আছা আগতে সুবিধা নাছিল এইটো বছৰৰ পৰা আহিছে 2025ৰ পৰা আহিছে চ' সেই সুবিধাটো যদি তুমি নলোৱা দিয়াৰ পিছতো তাতকৈ মূৰ্খ আৰু কাম একো হ'ব নোৱাৰে বুলি মই ভাবোঁ যদি তোমাক কোনোবা কৈছে ন চ' একদম হয়তো তোমাক বেয়া পাই গৈছে আদাৰৱাইজ তোমাৰ ভাল হ'বতো বিচৰা নাই নাইবা তোমালোকৰ বহুত ষ্টুডেণ্ট দেখা পাইছোঁ মই এনেকুৱা যে স্যাৰ আগতে আমাৰ দাদাহঁতে বা এনেকুৱা হিন্দীত কৰি পাইছে আৰে আগতে দাদাৰ অপশ্যন নাছিল এতিয়া আগতে গাড়ী নোলাওঁতে মানুহ খোজকাঢ়ি গৈছিল এতিয়া গাড়ী ওলাইছে ভাই গাড়ীতে যাব গাড়ীতকৈ বেলেগ ওলালে বেলেগত যাব তুমি ক'বা নেকি নাই মই খোজকাঢ়ি যাম এনেকুৱা টাইপৰ আগতে আমাৰ খোজকাঢ়ি যায় যে এনেকুৱা আছে চ' সেই মাইণ্ডছেটত তোমালোকে আছা একদম পস্তাই যাবা যিবিলাকে মানে অসমীয়া মিডিয়ামত সৰুৰ পৰা আছে আৰু হিন্দী মিডিয়াম মানে চিলেক্ট কৰি ৰাখিছে এতিয়াও সেইখিনি মই মানে ক'ব পাৰোঁ চ' এবাৰ নেক্সট আছে বেছড অন দ্য চাম লজিক ক্লন CLONE চ' ক্লন যিটো ৱৰ্ড আছে সেই ক্লন ৱৰ্ডটো যিটো আছে সেই ৱৰ্ডটোৰ আমাৰ কি কৈছে ইয়াৰ কোডটো এইটো দিছে বাউণ্ডৰ কোডটো এইটো দিছে তেতিয়াহ'লে কৈছে NICHE ইয়াৰ কোডটো কি হ'ব এতিয়া তোমালোকে যদি ABC এলফাবেটখন চোৱা ABC এলফাবেটখন ভাই লিখি ৰাখিব লাগিব সেইখিনি কথা 110% গ্যাৰান্টি তোমালোকে যদি চোৱা তেতিয়াহ'লে দেখা পাবা যে স্যাৰ চিৰ কোডটো বি লিখিছে মোৰটো আমি মন মে লাড্ডু ফুটা চি পিছফালে আহি পেলাই বি হৈছে মানে পিছফালে আহি আছে ঠিক আছে বোলে স্যাৰ পিছফালে যদি আহি আছে প্ৰথম এলফাবেটটো আমি গম পাইছো চি পিছফালে আহিছে এলৰ কোডটো এল লিখিছে মানে সেকেন্ডত যি আছে সেই কোডটো সেই লিখিছে এতিয়া তোমালোকক মই এটা কথা কওঁ এটা এটাকে ডিকোড কৰিব পাৰি মানে কেনেকুৱা প্ৰথম মই এটা কথাই শিকিলো এই কোডটোৰ পৰা যে চিৰ কোডটো বি যেতিয়া লিখিছে মানে সি পিছুৱাই গৈছে চি পিছফালে যায় এটা পিছুৱাই যায় বি লিখিছে সেকেন্ড যেটো এল আছে এলক সেকেন্ডটোক যেনেকৈ আছে সেনেকৈ লিখিছে ইয়াতো এনেকুৱা নাই চোৱা বিৰ কোডটো এটা পিছুৱাই যায় লিখিছে সেকেন্ডটোৰ কোড যেনেকৈ ও আছে ও লিখিছে তাৰ মানে ইয়াত প্ৰতিটো এলফাবেটৰ কোড বেলেগ বেলেগ হৈ আছে মই দুটা কোড চাই পেলাই গম পাইছো ইয়াত স্যাৰ প্ৰতিটো এলফাবেটৰ কোডে বেলেগ বেলেগ হৈ আছে স্যাৰ যদি প্ৰতিটো এলফাবেটৰ কোড যদি বেলেগ বেলেগ হৈ আছে ন তেতিয়াহ'লে আমি এটা কথা কাম কৰিব পাৰো বোলে স্যাৰ কি কাম কৰিব পাৰো যে স্যাৰ আমি প্ৰথম দুটাৰে আমি এনসাৰটো উলিয়াব পাৰো নে বোলে চেক কৰো বোলে বহুত বঢ়িয়া চেক কৰিব ইচ্ছা আছে ইমানে যদি কৰা সো এন দি আছে এনৰ পিছফালে যদি যায় এটা তেতিয়াহ'লে কি পাম আমি এম ঠিক আছে সেকেন্ডৰ কোড আই আছে আই লিখিম তাৰমানে মোৰ এম আই টাইপত থাকিব লাগিব এতিয়া এতে এন আই আছে মানে এইটো অপচন নহয় এইটো এন আই আছে এইটো নহয় এম আই ইয়াতো আছে কিন্তু যদি এইকেইটা লক্ষ্য কৰা ই আই আছে তাৰ মানে এইকেইটা চেক কৰি লাভেই নাই টাইম বৰবাদ হ'ব যদি তোমাৰ অলপমান ভিজনটো ঠিক আছে তেতিয়াহ'লে গম পাবা টি আৰু ইউ লাষ্টৰ দুটা মানে তাৰমানে আমি গম পাইছো হয় অপচন এইটো হ'ব বা এইটো হ'ব কিন্তু লাষ্টৰ দুটা এলফাবেট কোডটো বেলেগ আছে এটা টি আছে এটা ইউ আছে যদি টি আৰু ই আছে এটা তোমালোকে চোৱা এটা ইউ আছে ন ইউৰ কোডটো কি লিখিছে ডি লিখিছে বহুত বঢ়িয়া এটা ইউৰ কোডটো জি মানে সৰি কি হ'ল ইৰ কোডটো কি লিখিছে ইউ লিখিছে ইৰ কোডটো কি লিখিছে ইউ লিখিছে এটা তোমালোকে চোৱা ইৰ কোডটো কি লিখিছে ইউ লিখিছে ডিৰ কোডটো কি লিখিছে টি লিখিছে আমাক কোৱেশ্চনটোত কৈছে লাষ্টত এলফাবেট কি আছে তোমালোকে দেখা পাইছা না এন আইৰ কোডটো লিখিলো বাকিখিনিটো চাই লাভেই নাই কাৰণ একে আছে ইৰ কোডটো কি হ'ব এতিয়া তোমালোকে যদি ইয়াত অলপ ভালকে লক্ষ্য কৰা ইৰ কোডটো কি আছে ইউ আছে না নাই মানে যেনেকৈ নাথাকক আমি চাবই দৰকাৰ নাই আমি ইমান কম সময় বচালো এইটোৱে স্মাৰ্টলি তুমি ভাবিব লাগিব যদিহে তুমি বিশেষকৈ মানে চেন্ট্ৰেল গভৰ্ণমেণ্ট জব বা SSC দৰে এক্সাম তুমি পাছ কৰিব বিচাৰা
কাৰণ তাতে টাইম একেবাৰে থাকিব, ইমানখিনি টাইম নাথাকে তুমি ভাবি থাকা। চ' ইৰ কোডটো ইউ লিখিছে মানে কি ইৰ কোডটো আমাৰ ইউ এ হ'ব, কি কেনেকে ডিকোড হৈছে আমি নাচাওঁৱে, তাৰ মানে লাষ্টতো ই আছে নে নাই, মানে ইৰ জাগাত কি হ'ব ইউ হ'ব। চ' ইউ যিটো আছে সেইটো অপশ্যনে আমাৰ কাৰেক্ট হ'ব, অপশ্যন নাম্বাৰ 3 will be correct answer for this question. চ' নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা এলফাবেটৰ কিমান কুৱেশ্যন আহিছে দেখা পাইছা, বোলে স্যাৰ পাইছো। যদি এলফাবেটৰ ইমানটা কুৱেশ্যন আহিছে তোমালোকে কি কৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব, কিনো কৰিব লাগিব, তাতে আৰু কি আছে। চ' প্ৰেক্টিচ অ'কে, বাকী একো নাই, মানে বেলেগ মন্ত্ৰ নাই, যিমানে বেছি প্ৰেক্টিচ কৰিবা কোনো এটা কথা সেইটো সিমানে তুমি জানা পাবা, বাছ খতম, সেইটোৱে। এতিয়া যদি এই কুৱেশ্যনটো আমি চাবলৈ যাওঁ যে আমি গম পাইছো কি ডিক্ৰিজ হৈ আছে বা কমি আছে, এইটো নাম্বাৰ সিৰিজ হয়। চ' আৰু এলফাবেটখন মই যেনে কৈছো ষ্টাৰ্টিঙত লিখি ল'ব লাগিব, ঠিক আছে। যদি আমি চাওঁ এইটো নাম্বাৰ সিৰিজৰ কুৱেশ্যন হয় 208 পৰা 190 পাইছো, 160 পাইছো, 127 82 পাইছো, মানে 208 পৰা 190 পাইছো, মানে কিমানৰ মাইনাছ হৈছে কোৱা। যদি মাইনাছ কৰা ন তেতিয়াহ'লে তুমি গম পাবা 18 কমিছে। 190 পৰা 160 যদি মাইনাছ কৰা তেতিয়াহ'লে কিমানৰ মাইনাছ হৈছে কোৱা। তেতিয়া তোমালোকে যদি মাইনাছ কৰা 190 পৰা 160 তেতিয়াহ'লে গম পাবা 27 কমিছে। ইয়াৰ পৰা এইটো মাইনাছ কৰিলে 160 পৰা 127 যদি মাইনাছ কৰা তেতিয়াহ'লে কি গম পাবা স্যাৰ কিমান কমিছে 45 স্যাৰ কমিছে। ওকে 45 নে ওকে কিমান কৈছে 45 না 36 ওকে 36 কমিছে, ওকে 36 কমিছে, তোমালোকে চালে গম পাবা। সো ইয়াৰ 127 পৰা 82 যদি মাইনাছ কৰা তেতিয়াহ'লে কি গম পাবা স্যাৰ 45 স্যাৰ আমাৰ ডিক্ৰিজ হৈছে। সো নিশ্চয় এটা কথা তোমালোকে এটা কথা অনুমান কৰিব পাৰিছা, বোলে স্যাৰ কি কথা অনুমান কৰিব পাৰিছো কক আমাক, যে স্যাৰ ইয়াত কৈছে 18 27 36 and 45 এইদৰে হি ডিক্ৰিজ হৈ যায় আছে, কমি গৈ আছে। যদি 18 কমিছে মানে 18 মানে আমি কি লিখিব পাৰো স্যাৰ 9 পূৰণ 2 মানে 18, 9 পূৰণ 3 মানে 27, 9 পূৰণ 4 মানে আছে 36, 9 পূৰণ 5 মানে স্যাৰ 45। স্যাৰ এতিয়া আমাক ক'ব নালাগে স্যাৰ, এবাৰ 9 পূৰণ 6 কৰক আৰু -54 কৰক। স্যাৰ তোমালোকে কৈছা মই নুখুৰিম, সেনেকুৱা হ'বই নোৱাৰে। সো মানে গম পাইছা ইয়াত 9ৰ লগত 2 পূৰণ হৈছে, 3 পূৰণ হৈছে, 4 5 6 6 পূৰণ হ'ব নিশ্চয়, চলে -54 যেহেতু মাইনাছ হৈ আছে। সো 208 পৰা -18 হলে 190 পৰা -27 হলে 160 160 পৰা -36 হলে 127 127 পৰা -45 হলে 82 82 পৰা 54 মাইনাছ কৰা, 82 পৰা 54 যদি মাইনাছ কৰো তেতিয়াহলে আমাৰ 28 অৰ্থাৎ অপশ্যন নাম্বাৰ 1 will be correct answer for this question. সো আমাৰ এই পেপাৰখনত পাজলৰ দুটা কুৱেশ্যন আহিছিল আৰু এই পাজলৰ কুৱেশ্যন আমি শিকিব লাগিব দেই, এই পাজলৰ কুৱেশ্যন শিকিব লাগিব, ঠিক আছে। পাজলৰ কুৱেশ্যন আমি শিকিব লাগিব। সো পাজল কি আছে আমাৰ, পাজলৰ কুৱেশ্যনটো কি আছে মই অসমীয়া কৰিছো, কোনো চিন্তা কৰিবলগীয়া বিষয় নাই। ইয়াত কৈছে 7 people 7জন মানুহ আছে sitting in the straight line facing to the north, মানে সি উত্তৰৰ ফালে ইয়াতে 7জন মানুহে বহি আছে, কিয় বহি আছে 7জন মানুহ নাজানো, এই পিকনিক চিকনিক খাবৰ কাৰণে বহি আছে নেকি। ইয়াত কৈছে M is sitting to the left immediate left of P, তোমালোকে আজি পৰা মনত ৰাখিবা যে মই কি কৈছো চোৱা, ইয়াত আমি বেছিক ক্লাছ কৰিব নোৱাৰো বহুত বেছি, কাৰণ ইয়াত যেটো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ সলভ কৰিব আহিছো। কাৰণ তোমালোকে যদি মানে কি বিচাৰা বোলে স্যাৰ আমি যদি বেছিকৰ বিচাৰো তেতিয়াহ'লে জ্ঞানদীপৰ কোৰ্সটোৰ লগত জড়িত হ'ব পাৰা। অফকোৰ্স তোমালোকৰ একদম বেছিক টু বেছিকৰ পৰা ক্লিয়াৰ কৰি হাই লেভেললৈ বা এক্সামৰ লেভেললৈ ক্লিয়াৰ কৰাই দিয়া হ'ব। সো ইয়াত কৈছে এম ই সিটিং, আজি পৰা মনত ৰাখিবা যদি কোনোবা বা বহুত কেইজন মানুহে নৰ্থৰ ফালে বা উত্তৰৰ ফালে চাই বহি আছে ন, তেতিয়াহ'লে তোমাৰ সোঁহাতৰ ফালে তোমাৰ ৰাইটৰ ফালে ৰাইট হ'ব, তোমাৰ লেফটৰ ফালে লেফট হ'ব, অৰ্থাৎ তোমাৰ বাও ফালে বাও হ'ব, তোমাৰ ৰাইটৰ ফালে ৰাইট হ'ব, লেফটৰ ফালে লেফট হ'ব, তোমাৰ সোঁফালে সোঁহাতৰ ফালে সোঁহাত হ'ব, বাওঁহাতৰ ফালে বাওঁফাল হ'ব। এতিয়া তোমালোকে কি কৈছা, এতিয়া চা যেটো উত্তৰৰ ফালে চাই আছে অৰ্থাৎ তোমাৰ যেটো ৰাইট সাইড আছে হাতখনৰ সেইটো ৰাইট সাইড হ'ব, সেইটো লেফট সাইড হ'ব। ইয়াত কৈছে M is sitting to the immediate left of P, মানে M যেটো আছে P ৰ একেবাৰে ইমিডিয়েট লেফটত বহে, ইমিডিয়েট মানে লাগা লাগি লেফটত, ঠিক আছে। তো M is sitting to the immediate left of P, P ৰ লেফট বুলি ক'লে কি হ'ব, তোমাৰ লেফট এইটো দেখা পাইছা, তো এইকাৰণে M এ একেবাৰে তাৰ লাগা লাগি একেবাৰে ওচৰা ওচৰিকে বহিব, ঠিক আছে। নেক্সট আছে who is sitting to the immediate left of Q, who is sitting to the immediate left of Q, ও আকৌ কি কৈছে, ও আকৌ আমি চা এইটো এটা আমি এটা এৰেঞ্জমেন্ট পাইছো, ও আকৌ কি কৈছে Q ৰ ইমিডিয়েট লেফটত বহিব, এইটো এটা এৰেঞ্জমেন্ট পাইছো। ও আকৌ স্যার Q ৰ ইমিডিয়েট লেফট, Q ৰ ইমিডিয়েট লেফট মানে একেবাৰে লাগা লাগি ওচৰা ওচৰি বহিছে, ঠিক আছে। আমি আকৌ R is sitting to the immediate right of P, আকৌ P ৰ একেবাৰে ইমিডিয়েট ৰাইটত কোন বহিব স্যার, P ৰ একেবাৰে ইমিডিয়েট ৰাইট, P ৰ ৰাইট বুলি ক'লে এইফালে সোঁফাল R বহিল,
and the immediate left of L মানে একেবাৰে immediate left মানে কি একেবাৰে মানে কি কৈছে r ৰ কাৰণে কৈছে চোৱা ইয়াত কৈছে r এ p ৰ একেবাৰে সোঁফালত বহিব আৰু l ৰ একেবাৰে বাওঁফালত বহিব মানে এইটো কোনে বহিব r ৰ কথা কৈ আছে r এ ছাৰ p ৰ একেবাৰে সোঁফালত বহিব আৰু r এ l ৰ একেবাৰে বাওঁফালত বহিব r ৰ একেবাৰে বাওঁফাল মানে r টো l ৰ বাওঁফালে বহিছে ঠিক আছে নেক্সট বাওঁফালে বহিব এবাৰ নেক্সট ইমিডিয়েট লেফট অফ l ঠিক আছে তাৰপিছত কৈছে n is sitting to the immediate right of l মই চোৱা আমি সম্পূৰ্ণ অসমীয়াত পঢ়া ইয়াত মই অসমীয়াত কিয় নানিলো এজ ইট ইজ পেপাৰখনে তোমালোকক ডিসকাস কৰিবৰ কাৰণে নানিলো সো n তথাপি মই অসমীয়া ট্ৰান্সলেটটো কৰাই আছো তোমালোকক n is sitting to the immediate right of l আকৌ n এ কি কৈছে l ৰ একেবাৰে সোঁফালে বহে n এ l ৰ সোঁফালে একেবাৰে ইমিডিয়েট একেবাৰে ওচৰত সোঁফালে বহে সো n এ কি কৰিব l ৰ সোঁফালে বহিব লাগিলে l ৰ সোঁফালে বহিব লাগিছে l এতে আছে l দেখা পাইছে ইয়াত আছে l ৰ একেবাৰে সোঁফালত যদি n বহে n ইয়াত থাকিব লাগিব l ৰ একেবাৰে সোঁফাল বুলি গলে এইফালে তোমাৰ সোঁফালখন এইফালে আছে and the immediate left of মানে ওৰ একেবাৰে বাওঁফালে বহে এটো কোন কাৰ কথা কৈ আছে এতে l আমাৰ n ৰ কথা কৈছে কৈছে n এ যে আছে l ৰ একেবাৰে সোঁফালে বহিব আৰু ওৰ একেবাৰে বাওঁফালে একেবাৰে ওচৰত বাওঁফালে বহিব এনে যদি ওৰ একেবাৰে ওচৰত বাওঁফালে বহিব লাগে ও ইয়াতে থাকিব লাগিল ওৰ একেবাৰে ওচৰত তেতিয়া n বাওঁফালে আছে ঠিক আছে হলে ক্লিয়াৰ আছে এটা তো তোমালোকে অলপ আগতে পাইছা ওৰ এইফালে ওৰ যতে থাকিব ওৰ এইফালে কিউ থাকিব মানে ওৰ ওচৰত কিউ থাকিব কিউ হৈ গল m আৰু p একেলগে থাকে p ইয়াতে আছে m এইফালে থাকিব অ্যাৰেঞ্জমেন্টটো এই দুটা আমি স্টাৰ্ট হওঁতে পাইছিলো বলে হৈ গল এটা কৈছে হু ইজ সিটিং টু সেকেন্ড দা লেফট অফ n n ৰ পৰা দ্বিতীয় লেফটত কোনে বহিব দ্বিতীয় মানে প্ৰথম লেফটত ই আছে লেফট মানে এইফালে আহিব প্ৰথম লেফটত ই আছে দ্বিতীয় লেফটত r আছে অৰ্থাৎ অপশন নাম্বাৰ 3 will be correct answer for this question সো একেবাৰে ইজি হ'ব একো নাই প্ৰেক্টিস কৰিলে বহুত বঢ়িয়া আছে আই যাব ইজি কোৱেশ্চনে আছিল মাত্ৰ মই কি কৈছো মই ইয়াত বহুত বেছিকৈ যাব নোৱাৰো যে তো আমি ইয়াত কি কৰিছো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ ডিসকাস কৰি আছো again তোমালোকে দেখা যে SBS এটা কৈছে SB CF is related to ইমান দিয়া আছে in the same way ইমান is related to ইমান 10 of what is the following related এটা চোৱা SB CF ৰ যদি ৰিলেটেড কৰা তেতিয়ালে তোমালোকক মই এটা কথা কওঁ এই কোৱেশ্চনটো মই তোমালোকক চোৱা মই ভাবিছিলো 20 কোৱেশ্চনে তোমালোকৰ কাৰণে ডিসকাস কৰিম আৰু এই 20 কোৱেশ্চন তোমালোকৰ কাৰণে যদি ডিসকাস কৰো ন আজি এই ক্লাসটো বহুত বেছি লেন্ডি হৈ যাব মই আজি তোমালোকৰ কাৰণে এই 9টা কোৱেশ্চনে থাকিল এই কোৱেশ্চনটো পৰাই মই নেক্সট দিনা স্টাৰ্ট কৰিম কিন্তু মই ভাবো তোমালোকে এই কোৱেশ্চনটো এবাৰ তোমালোকে প্ৰেক্টিস মানে নিজে তৰফৰ পৰা ট্ৰাই কৰা আৰু ট্ৰাই কৰি সকলোৱে কমেন্ট সেকশনত কমেন্ট কৰা যে স্যাৰ এই কোৱেশ্চনটোৰ এনসাৰটো কি হ'ব পাৰে এগেইন মই তোমালোকে যদি সাপোৰ্ট পাও তেতিয়ালে অফ কোৰ্স মই তোমালোকৰ ইয়াৰ যে সেকেন্ড পাৰ্ট তোমালোকৰ সেকেন্ড পাৰ্টৰ ভিডিওটো এগেইন অতি সোনকালে লৈ আহিম হয়তো অহাকালিয়ে মই তোমালোকক দি দিম আৰু ইয়াৰ সেকেন্ড পাৰ্টৰ অলসো কোৱেশ্চন আছে মই ভাবিছিলো একেবাৰে তোমালোকক গোটেই পেপাৰটো ডিসকাস কৰি দিও কিন্তু স্যার অলপ টাইমৰ অভাৱৰ কাৰণে যেহেতু বহুত বেছি লেন্ডি হৈ যাব সো সেই কাৰণে মই তোমালোকক এইখিনি কোৱেশ্চন ডিসকাস কৰিলো আৰু এই কোৱেশ্চনটোৰ পৰা মই নেক্সট যেটো ক্লাস কৰিম এইটো ক্লাছত তোমালোকক শিকাই দিম বা ডিসকাস কৰি লম আমি কিন্তু এই কোৱেশ্চনটোৰ এনসাৰ কি হ'ব পাৰে তোমালোকে সকলোৱে কমেন্ট সেকশনত কমেন্ট কৰা যদি ভিডিওটো প্ৰথমবাৰৰ কাৰণে কোনোবা ভিজিট কৰিছা তেতিয়া হলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি শেয়াৰ কৰি দিবা থ্যাংক ইউ আজিৰ কাৰণে এইখিনি আছিল থ্যাংক ইউ সো মাচ